পাখবাই দিলি কিয় এই ৰাতিৰে জোনে বাই দেহক পাই জিলিকা পগন। নমস্কাৰ, মই ৰুৱা ডেক্সলৈ স্বাগতম জনাইছো। আপোনালোক সদৌতিলৈকে 2020 বৰ্ষৰ নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো। অনাগত দিনবোৰ আপোনালোকৰ দিনবোৰ সুখৰ হওক তাৰে কামনা কৰিছো। আজি মই উপস্থিত আছো গুৱাহাটীৰ গড়পৰাত, আৰু গড়পৰা হৈছে মোৰ আপোন গাঁও, আৰু এইখন গাঁৱতে 2019ক বিদায় দি 2020 চনক আদৰিবলৈ আমি সাজু হৈছো। গতিকে আপোনালোককো আমি দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আৰম্ভ কৰিম। লাইট গ'ল, আৰু আমাৰ কাৰিকৰী কি বুলি কয় এইটো, কাৰিকৰী তদাৰক কমিটিয়ে কাম কৰিছে। লাইট গ'ল, গোটেই আন্ধাৰ। ইয়াতে এই কামুৰি কাটি দিব নোৱাৰি। ডিব্ৰুগড় বৰ্তমান কৰ্মৰত আমাৰ গাঁৱৰ এগৰাকী সন্মানীয় ব্যক্তি ডিম্বেশ্বৰ দাইত। কি ক'ব, এই 2019 বৰ্ষক আমি বিদায় দিছো, আৰু 20 চনক আদৰিবলৈ ৰৈ আছো। এয়া ইয়াৰ পৰা মই সকলো ৰাইজক, আমাৰ ইয়াত দেশৰ সকলো দৰ্শককো নতুন বছৰৰ মই শুভেচ্ছা জ্ঞাপন কৰিছো। ৰণিত বৰা মোৰ বন্ধু হয়, মোৰ গাঁৱৰ বন্ধু প্ৰাঞ্জল টাইপ, এই আমাৰ ৰাহুল টাইপ, তেওঁ আমাৰ বিক্ৰম পামৰ, তেওঁ আছে আমাৰ হোজাই জিলাৰ লংকাত আছে। তেওঁ লংকাৰ পৰা কৰ্মৰত। আগলি কলৰে জানে তৈ নৰে কিশোৰে নবহাগৰ বৰষুণে দেহাতুতি তোমালৈ মনতে পৰে ফাগুনৰ বতাহতে। আমি নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছো সকলো ৰাইজক। ইয়াত দেখছো সকলো ৰাইজকে আমি নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছো। Happy New Year! 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 গাহৰি দবাইছে, গাহৰি হয়। আমি আজি গাহৰি গাহৰি নহয় মোটামুটি। আৰু আপোনালোকক জনাই মই এতিয়া সুখী হৈছো যে বৰ্তমান মোৰ লগত যিজন ব্যক্তি আছে সেইজন অকল সন্মানীয় ব্যক্তি নহয়, উদীয়মান এগৰাকী কণ্ঠশিল্পী, আৰু আহি আছে নতুন বৰ্ষৰ কাৰণে গীত। আমি তেওঁৰ নিজৰ মুখৰ পৰা আমি
সেই বিষয়ে জানিম তেওঁক আমি মাইক্ৰফোনটো মই আগবঢ়াই দিছোঁ ধন্যবাদ সকলোৱে ফোন কৰিব হাত চাপৰি হাত চাপৰি bong maramabong susangasin ramagodak ay pakidagbong dulamabong amem kaing kai sulungok asin digdagbong adonarum lang abaybong no aliligalen betobong Turdaksok gerpanam koy gerbit supabo পুনৰ ব্যস্ত নতুনকৈ বিয়া পাতিছেতো বিয়া শব্দ নুলিয়াব দেই Muni na buhay